तो है गेस वेलकम बैक टू माय सेकेंड चैनल हादीटेकर नतुन भिडिओ आपनाक बहुत बहुत स्वागतम। आपुनि जदि 2024 सनर शेषत अथवा 2025 सनर भावे कोनो स्कीমৰ কাৰণে বা आसनिर কাৰণে एप्लाई কৰিব পাৰে তেন্তে আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই 5টাকৈ স্কিমৰ কথা আলোচনা কৰিম। কেন্দ্ৰীয় তথা অসম চৰকাৰৰ 5টাকৈ স্কিমৰ কথা আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। সো যদি আপুনি এই 5টা স্কিমত এপ্লাই কৰে তেনে ক্ষেত্ৰত 5ৰ পৰা 15000 কৈ টকা লাভ কৰিব। সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ একলৈ চাই থাকক আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। বলক আৰম্ভ কৰো। সো এই 5টা আঁচনিৰ প্ৰথম যেটো আঁচনি হে প্ৰথম আঁচনিটো হৈছে নেশ্যনেল ফিচাৰিজ ডিজিটেল প্ল্যাটফৰ্ম। এই নেশ্যনেল ফিচাৰিজ ডিজিটেল প্ল্যাটফৰ্মৰ জৰিয়তে যদি আপুনি এই আঁচনিত এপ্লাই কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি 5000 কৈ টকা লাভ কৰিব। 5000 টকাৰ লগতে চৰকাৰী ধৰণৰ যিসকল সা সুবিধা আছে সা সুবিধাসমূহ লাভ কৰিব। যদি আপুনি এখন কিষাণ হয় এজন কৃষক হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এইটোৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনাৰ এখন পুখুৰী আছে তেনে ক্ষেত্ৰতো কিন্তু এইটো আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এইটোৰ কাৰণে যদি আপুনি আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু 5000 কৈ টকা লাভ কৰিব। লগতে আপোনাৰ পুখুৰীত দিবলগীয়া যিমানখিনি সা সুবিধা এই সকলো সা সুবিধা কিন্তু চৰকাৰে প্ৰদান কৰিব আৰু মাছৰ খাদ্যসমূহ কিন্তু আপোনাক প্ৰভাইড কৰিব। সো এই আঁচনিসমূহৰ এপ্লাই কিন্তু অলৰেডি আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে এই আঁচনিৰ কাৰণে এপ্লাই কৰা নাই তেনে ক্ষেত্ৰত মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, সেইটো লিংকত ক্লিক কৰি আপুনি এইটো আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। সো যদি আপুনি এইটোৰ কাৰণে এতিয়ালৈকে এপ্লাই কৰা নাই সো এপ্লাই কৰি লওক অতি সোনকালে, আপুনি কিন্তু এইটো বহুতো সুবিধা লাভ কৰিব। এই ভিডিঅ'টো 2 নম্বৰ যেটো স্কিম সেই স্কিমটো হৈছে PM ইণ্টাৰ্ণশ্বিপ স্কিম। এই PM ইণ্টাৰ্ণশ্বিপ স্কিমটো হৈছে যিসকল শিক্ষিত নিবনুৱা এই শিক্ষিত নিবনুৱাসকলৰ কাৰণে এটা স্কিম হৈছে PM ইণ্টাৰ্ণশ্বিপ স্কিম। আৰু এইটো স্কিম যদি আপুনি এইটো আঁচনিৰ কাৰণে এপ্লাই কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি প্ৰতি মাহে 5000 কৈ টকা লাভ কৰিব। এই স্কিমটো কি সবিশেষ বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ গৈ আছোঁ। সো এই স্কিমটো হৈছে ভাৰত চৰকাৰৰ এখন নতুন আঁচনি। সেই আঁচনিৰ জৰিয়তে আপুনি কিন্তু যদি আবেদন কৰে তেনে ক্ষেত্ৰত আপুনি ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। 12 মাহৰ এটা কোৰ্স আছে। সেই 12 মাহৰ কোৰ্সটো যদি আপুনি 12 মাহ এপ্লাই কৰাৰ পাছত আপুনি ভেৰিফাই হোৱাৰ পাছত আপুনি কিন্তু 12 মাহ এণ্টাৰ্ণ কৰিব লাগিব। কোনো কোম্পানীত আপুনি যিকোনো কোম্পানীত আপুনি এণ্টাৰ্ণ কৰিব পাৰিব। আপুনি বহুত ডাঙৰ কোম্পানীত এণ্টাৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে ভাৰত চৰকাৰে অৰ্থাৎ নৰেন্দ্ৰ মোদী চৰকাৰে 4500 কৈ টকা কিন্তু আপোনাৰ একাউণ্টত প্ৰতি মাহে সোমাই দিব আৰু কোম্পানীৰ তৰফৰ পৰা কিন্তু প্ৰতি মাহে 500 কৈ টকা সোমাই দিয়া হ'ব। সো 4500 আৰু 500 টকা অৰ্থাৎ টোটেল 5000 টকা আপুনি লাভ কৰিব আৰু ওৱান টাইম এখন সাহায্য লাভ কৰিব। সেইটো হৈছে 18000 টকা আপুনি কিন্তু মানে এককালীন সাহায্য হিচাপে প্ৰদান কৰিব আৰু আপোনাক এই এণ্টাৰ্ণ কৰাৰ পাছত আপুনি যিকোনো ডাঙৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এণ্টাৰ্ণৰ এখন চাৰ্টিফিকেট দিয়া হ'ব আপোনাক। এই চাৰ্টিফিকেটৰ জৰিয়তে কিন্তু আপুনি যিকোনো কোম্পানী ডাঙৰ কোম্পানীত আপুনি জব কৰিব পাৰিব। আৰু এইটো যি স্কিম এই স্কিমটো কেৱল মাত্ৰ শিক্ষিত নিবনুৱা যুৱক অথবা যুৱতীসকলৰ বাবে কিন্তু। আৰু এইটোৰ এজ লিমিট হৈছে আপুনি 21ৰ পৰা আপোনাৰ 24 ইয়াৰ্ছ হ'ব লাগিব অৰ্থাৎ 21ৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। যদি আপোনাৰ বয়স 24ৰ ওপৰত হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এইটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আৰু যদি আপোনাৰ বয়স 21ৰ তলত হয় তেনে ক্ষেত্ৰতো কিন্তু আপুনি এই স্কিমৰ কাৰণে আবেদন কৰিব নোৱাৰিব। ইয়াতে দিয়া আছে এজ লিমিটটো ইয়াতে দেখা পাব। সো এই স্কিমটো অতি হেল্পফুল স্কিম হয়, আপুনি এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। সো 3 নম্বৰ স্কিমটো হৈছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। এই 2.0 চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 এইটো কিন্তু প্ৰায় সকলোৱে জানে এইটো আঁচনিৰ কথা। যে এই আঁচনিত কিন্তু আপোনালোকে 2 লাখ কৈ টকা লাভ কৰিব পাৰিব চিফ মিনিষ্টাৰৰ তৰফৰ পৰা বা মুখ্যমন্ত্ৰী বা অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু আপুনি 2 লাখ কৈ টকা লাভ কৰিব পাৰিব। ইয়াৰ কাৰণে যোৱা বছৰ কিন্তু এপ্লাই হৈছিলে, বহুতে টকা লাভ কৰিছে আৰু এই বছৰ নতুনকৈ আপোনাক এপ্লাই কৰিবলৈ সুযোগ দিয়া হৈছে বা পৰ্টেল খুলি দিয়া হৈছে, পৰ্টেল মুকলি কৰি দিয়া হৈছে। চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ কাৰণে কিন্তু এপ্লাই প্ৰচেছটো আৰম্ভ হৈ গৈছে। যদি আপুনি এইটোৰ কাৰণে এপ্লাই কৰা নাই কেনেকৈ এপ্লাই কৰিব মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম, আপুনি সেইটোত ক্লিক কৰি কিন্তু আপুনি এই এপ্লাই প্ৰচেছটো চাই ল'ব পাৰিব। আৰু এইটোৰ কাৰণে যি এজ লিমিট আছে এজ লিমিটটো কিন্তু মিনিমাম এজ আপোনাৰ 28 হ'ব লাগিব। 28ৰ যদি আপোনাৰ তলত এজ হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এইটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আৰু 28ৰ ওপৰত হ'লে কিন্তু আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনাৰ যি
শিক্ষাগত অৰ্হতা সেইটো কিন্তু এইচএছ পাছ হ'ব লাগিব বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰীৰ তলত যদি আপোনাৰ শিক্ষাগত অৰ্হতা আপুনি কিন্তু টকাটো লাভ নকৰে। চ' আপুনি এইটো কাৰণে এপ্লাই কৰিবলৈ হ'লে আপুনি সকলো চাই চিন্তি এপ্লাই কৰিব লাগিব। যি আমি 4 নম্বৰত যিটো স্কিমৰ কথা আলোচনা কৰিম সেইটো স্কিম হৈছে SBM 2.0 অৰ্থাৎ মিছন স্বচ্ছ ভাৰত মিছন 2.0। এই স্বচ্ছ ভাৰত মিছন 2.0 যদি আপোনাৰ এপ্লাই কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ যিখন ভেৰিফাই লিষ্ট ফাইনেল লিষ্টটো ওলাই গৈছে। আৰু যদি আপুনি ফাইনেল লিষ্টত এতিয়ালৈকে পোৱা নাই মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, সেইটো লিংকত ক্লিক কৰি কিন্তু আপুনি লিষ্টখন ডাউনলোড কৰিব পাৰিব অথবা লিষ্টখন আপুনি চাব পাৰিব। আৰু ইয়ালৈ কিন্তু নতুনকৈ এপ্লাই আৰম্ভ হৈ গৈছে 2025 চনৰ বাবে। যদি আপুনি এই SBM 2.0 অৰ্থাৎ চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰা নাই, এই চৰকাৰী টয়লেটৰ কাৰণে আপুনি অতি সোনকালে এপ্লাই কৰি ল'ব পাৰিব। যদি আপুনি এই চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি 18,000 টকা লাভ কৰিব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। চ' যদি আপুনি এতিয়ালৈকে এই স্কিমৰ কাৰণে এপ্লাই কৰা নাই আপুনি কিন্তু অতি সোনকালে স্কিমৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে কোনো ধৰণৰ পইচা পে'মেণ্ট কৰিব নালাগে, জাষ্ট আপুনি এখন পৰ্টেলত মুকলি কৰি দিয়া হ'ব। এই পৰ্টেলত আপুনি এপ্লাই কৰি কিন্তু আপুনি এইটোৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপুনি এইটো পেজত তলফালে স্ক্ৰল কৰে তাৰপাছতো কিন্তু ইয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে এটা অপশ্যন দেখা পাব। চ' ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL ডেছবৰ্ড। জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰি কিন্তু আপুনি এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপুনি যদি এতিয়ালৈকে এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰি লওক, কাৰণ এইটোৰ যি পইচাটো কিন্তু মুকলি হোৱাৰ সময় হৈ গৈছে। আৰু নেক্সট 2025 চনৰ যিটো স্কিম এই স্কিমৰ কাৰণে আপুনি অতি সোনকালে এপ্লাই কৰি লওক। চ' 5 নম্বৰ যিটো স্কিম আৰু আজিৰ ভিডিঅ'ৰ শেষৰটো স্কিম, এই 5 নম্বৰ স্কিম হৈছে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। এইটো হৈছে প্ৰধানমন্ত্ৰী মাতৃবন্ধন যোজনা। মাতৃবন্ধন যোজনাৰ যিটো এটা স্কিম আছিল সেই স্কিমৰ আন এটা পাৰ্ট। এই স্কিমৰ জৰিয়তে কিন্তু আপোনালোকে লাভ কৰিব 11,000কৈ টকা। যদি আপুনি এইটোৰ কাৰণে এপ্লাই কৰে ইয়াতে দুটা স্কিম থাকিব, এটাৰ কাৰণে পাব 6,000 আৰু এটাৰ কাৰণে পাব 5,000। চ' দুটা স্কিম যদি আপোনালোকে একেলগে এপ্লাই কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি টোটেল 11,000কৈ টকা লাভ কৰিব। কোনসকলে লাভ কৰিব? এটা হৈছে প্ৰথম চাইল্ড যিসকলে জন্ম দিব সেইসকলে পাব 6,000 টকা আৰু দ্বিতীয় চাইল্ড জন্ম দিয়াৰ কাৰণে পাব আপুনি 5,000 টকা। টোটেল 11,000কৈ টকা লাভ কৰিব। যদি আপুনি এতিয়ালৈকে এই প্ৰধানমন্ত্ৰী মাতৃবন্ধন যোজনাৰ কাৰণে এপ্লাই কৰা নাই অতি সোনকালে আপুনি এইটোৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনাৰ দুটাকৈ সন্তান জন্ম দিছে অথবা প্ৰথম সন্তানটো জন্ম দিব তেনে ক্ষেত্ৰতো কিন্তু আপুনি এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি অলৰেডি হৈ গৈছে জন্ম তেনে ক্ষেত্ৰতে কিন্তু আপুনি এই দুয়োটা এপ্লাই কৰিব পাৰিব। চ' প্ৰথম চাইল্ডৰ কাৰণে পাব 6,000 টকা আৰু দ্বিতীয় চাইল্ডৰ কাৰণে পাব 6,000 টকা। টোটেল 11,000কৈ টকা লাভ কৰিব। যদি আপুনি এইটোৰ কাৰণে এতিয়ালৈকে এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰিব পাৰিব। যদি আপুনি এইটোৰ কাৰণে এপ্লাইৰ এটা ভিডিঅ' বিচাৰে তেনে ক্ষেত্ৰত মোক কমেণ্ট কৰিলে মই এই ভিডিঅ'ত ইয়াৰ ওপৰত এখন ভিডিঅ' বনাই দিম কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব। চ' এইটো ভিডিঅ'ত কিন্তু 5টাকৈ স্কিমৰ কথা আলোচনা কৰা হ'ল। এই 5টা স্কিম হৈছে, যদি মই একফালৰ পৰা কৈ দিওঁ NFDP অৰ্থাৎ নেশ্যনেল ফিচাৰিজ ডিজিটেল প্লেটফৰ্ম। 2 নম্বৰ যিটো স্কিমৰ কথা আলোচনা কৰিছোঁ সেইটো হৈছে প্ৰধানমন্ত্ৰী এণ্টাৰ্ণশ্বিপ স্কিম। 3 নম্বৰ যিটো স্কিমৰ কথা আলোচনা কৰিছোঁ সেইটো হৈছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। 4 নম্বৰ যিটো স্কিমৰ কথা আলোচনা কৰিছোঁ সেইটো হৈছে স্বচ্ছ ভাৰত মিছন 2.0 আৰু 5 নম্বৰ যিটো স্কিমৰ কথা আলোচনা কৰিছোঁ সেইটো হৈছে প্ৰধানমন্ত্ৰী মাতৃবন্ধন যোজনা। এই 5টাকৈ স্কিমৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আপুনি কোনকেইটা এপ্লাই কৰিছে মোক কমেণ্টত জনাই দিব। যদি আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই তথাপিও মোক কমেণ্টত জনাই দিব। যদি আপোনালোকে ভিডিঅ' বিচাৰে, যিটোৰ ওপৰত ভিডিঅ' বিচাৰে আপুনি কমেণ্ট কৰি জনাব, আমি সেইটোৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে ট্ৰাই কৰিম বা চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।